কিমান মৃতদেহলৈ দিল্লীয়ে শুনিব অসমৰ আৰ্তনাদ? লখিমপুৰ, ধেমাজি, গহপুৰ ৰাজ্যৰ চৌদিশে জলপ্ৰলয়। বানৰ বিভীষিকাই ভাঙি থান বান কৰিছে মানুহৰ সেউজীয়া সপোন। এমুঠি ভাত, অকণমান পানী বিচাৰি ভোকাতুৰ মানুহৰ চিঞৰ। কাণ তাল মৰা চিঞৰতো নিমাত ৰজাঘৰীয়া। বলিয়া পানৰ কোবাল সোঁতত উটি আহিছে ইটোৰ পিছত সিটো মৃতদেহ। চাৰিওদিশে দিশহাৰা মানুহৰ কান্দোনৰ ৰোল। অনাহাৰে অনিদ্ৰায়ে বানাক্ৰান্তৰ বিনিদ্ৰ ৰজনী। দিল্লী কিমান দূৰ দিল্লী? অসমৰ ভোকাতুৰ ৰাইজৰ আৰ্তনাদ আজি নুশুনে দিল্লীয়ে। আমাৰ সম্পদবোৰ দিল্লীৰ বৰ আপোন, কিন্তু বিপদৰ সময়ত দিল্লী হৈ পৰে বহু দূৰ। আই অসমী এতিয়া টান নৰিয়াত। জলপ্ৰলয়ত বন্দী মোৰ আইৰ জীৱন। দিল্লীয়ে শুনিবনে মোৰ আইৰ অসুখৰ কথা? কথা ৰাজু সমীৰণ। আবৃত্তি প্ৰযোজনা প্ৰাঞ্জল প্ৰতিম হাজৰিকা।